लकसभा बिसायख'थिनि समा खाथिनिफ्राय खाथि सफैबाय। बेखौ नोजोर होनानै राजखान्थि हान्जाफोरा गावबागाव हान्जाखौ गोख्रों खालामनायजों लोगोसे रायजो राजाफोरनि गोसोखौ बोहोनो नाजानाय नुनो मोन्दों। बेबादि समावनो 19 जानुवारि शुक्रबारखालि मथनगुरि ब्लक बिपिएफ हान्जानि बानजायनायाव जयनिं हाबाफारि जालाङो। बाक्सा जिल्ला सिंनि हतापारायाव थानाय मथनगुरि ब्लक बिपिएफ हान्जानि मावखुलियाव जानाय बे जयनिं हाबाफारियाव बिटिसिनि बारग' गाहाय खुंगिरि एबा बिपिएफनि गाहाय हाग्रामा महिलारि, बारग' एमएलए एबा बिपिएफनि गाहाय नेहाथारि मनेस्वर ब्रह्म आरो हान्जानि गुबुन गोजौ दैदेनगिरिफोरा बाहागो लादोंमोन। मख'जाथाव बाथ्रादि मथनगुरि ब्लक बिपिएफ हान्जानि बानजायनायाव जानाय जयनिं हाबाफारियाव सा 30सो गागि सुबुं आरो बिजेपि इउपिपिएल हान्जानि गोबां मावथि सोद्रोमा लोगोसे माखासे लाइमोन फरायसाफोरखौ लाफानानै 100निबो बांसिन बिपिएफ हान्जायाव हाबो। गुबुन फारसेथिं बे जयनिं हाबाफारियाव बिपिएफनि गाहाय हाग्रामा महिलारिया बाहागो लानानै खौरांगिरिनि सिगाङाव गासैबो हारिनि सुबुंफोरजों जयै खामानि मावलांनो थाखाय जों हाबा मावगासिनो दं। फैगौ लकसभा बिसायख'थियाव बिपिएफ हान्जाया गुबुन राजखान्थि हान्जाजों थाफायालासे दरं, उदालगुरि आरो क'क्राझार बियाबाव हारसिङैनो गेलेगोन आरो दिनैनि सानाव गुबुन गुबुन हारिनि सुबुंफोरा जोंखौ मदद होनायखौ नोजोर होनायखौ नायोब्ला मोन्नैबो बियाबाव जोंनि देरहानाया 100% रोखा होनना बुङो। आरो दानि क'क्राझारनि एमपि नबकुमार सरनियानि एसटि फोरमान बिलाइया नंखाय होनना खौरां बिजोङाव ओंखारनाय बाथ्राखौ खौरांगिरिया सोंनायनि फिननायाव बियो बेसेबां सैथो आं बेखौ मिथिया। क'क्राझार बियाबाव हिरा सरनियायाबो गेलेगोन, इउपिपिएलआबो गेलेगोन आरो जों बिपिएफआबो गेलेगोन, बिजेपिआ गेलेनाय नङा होनना जों खोनाबाय थादों होनना ओरैबायदि बुङो। सालबारि जिल्ला बिपिएफ दলৰ উদ্যোগত জয়নিং চেৰিমনি প্ৰগ্ৰাম হৈ গ'ল। ইতিমধ্যে ইয়াত মানে ৰিটায়াৰ্ড পাৰ্চন ছিনিয়ৰ গাৰ্জেনসকল 30জনমান আছে, বাকী কিছুমান বিজেপি আৰু ইউপিপিএলৰ পৰা আহিছে আৰু ইয়াং যুৱক যুৱতীসকল আমাৰ দলত জইনিং কৰিছে। টোটেল 106 টোটেল। তো আমাৰ কথাটো হ'ল সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি কেনেকৈ একেলগে কাম কৰিব পাৰে তাৰ কাৰণে আমি কাম কৰি আছোঁ। আৰু আজি ইয়াতে আপোনালোকে দেখিছে মুছলিমো আছে, বড়োও আছে, ৰাজবংশীও আছে, বেংগলীও আছে, সকলো জাতি জনগোষ্ঠীয়ে আমাৰ দলটো ভাল পাই পেলাই আজি বহুতে যোগদান কৰিলে। আৰু আমি কৈছোঁ যে বিপিএফ দল হিচাপে এইবাৰ নিৰ্বাচনটো কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই ইণ্ডিপেণ্ডেণ্টলি বিপিএফ দলে দৰং ওদালগুৰি সমষ্টি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত দুটা সমষ্টিত আমি খেলিম। আৰু আমি আজিৰ দিনত আমি যিটো পিকচাৰ পাই আছোঁ, দেখি আছোঁ, সকলো জাতি জনগোষ্ঠী যিটো আমাৰ দলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, ইয়াত চাই পেলাই আমি ক'ব পাৰোঁ যে দুটা সমষ্টিটো আমি বিপিএফে জিকাটো 100% খাটাং হৈ আছে। এইখিনি কথা কোন কোন নাই 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 এইবিলাক কিমান সত্য এইবিলাক আমি নাজানো। মুঠতে হীৰা সৰণীয়াও খেলিব, এফালে ইউপিপিএলও খেলিব আৰু আমাৰ বিপিএফো খেলিব। বিজেপি নেখেলে বুলি আমি শুনি আছোঁ। কোকৰাঝাৰ লোকসভাত বিজেপিয়ে নেখেলিব, ইউপিপিএলক এৰি দিব বুলি আমি শুনিছোঁ। যেন হওক ইয়াত আমাৰ ট্ৰায়েংগল ফাইটিং হ'ব, এইফালে হীৰা সৰণীয়া, এইফালে ইউপিপিএল আৰু বিপিএফ। আৰু কংগ্ৰেছটো খেলিব, কিন্তু ইমান জোৰদাৰ নহ'ব কংগ্ৰেছটো আমাৰ কোকৰাঝাৰ লোকসভাত। আৰু দৰং ওদালগুৰিত আমাৰ ট্ৰায়েংগল ফাইট হ'ব। ইয়াত বিজেপি, কংগ্ৰেছ আৰু বিপিএফ, বেলেগ দল আৰু নাই। এইবিলাক কি হৈছে হোৱা নাই, মই এইবিলাকক মই ক'বলৈ নাযাওঁ। মই সৰু পলিটিকেল পাৰ্টিৰ প্ৰেছিডেণ্ট হয়। আমি ৰিজনেল পাৰ্টি, অকল বিটিচিটো আমি জানো, বিটিচি অঞ্চলটো কেনেকৈ আগবঢ়াই লৈ যাব লাগে, ইয়াৰ কাৰণে আমি কাম কৰি যাম। বেলেগ দিছপুৰত কি পলিটিক্স চলি আছে, দিল্লীত কি পলিটিক্স চলি আছে, সেইবিলাকৰ লগত আমি নাই। নাই 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 এইবিলাক অংশগ্ৰহণ কৰা নকৰা সেইবিলাক প্ৰশ্ন নাহে। মই বিটিচিৰ মানুহ, বিটিচিতে থাকিম। কোনো দিল্লী বা দিছপুৰ পলিটিক্সত মই নাই দেই।